guys, welcome to my channel. স্বাগত জনাইছোঁ। আজি আহিছোঁ মোৰ লগৰ বিয়া। মোৰ লগৰে ডাঙৰ হয় মানে এবছৰমান ডাঙৰ হ'ব আৰু মহেশৰ বিয়া। কাইলৈ আছে, কাইলৈ ছোৱালী আনিবগৈ। আমি আহিছোঁ, আহি পালোঁ, অলপ সময় হৈছে। হেল্ল', কাইলৈ বিয়া আছে আৰু পৰহিলৈ ৰিচিপশ্যন আছে। ৰিচিপশ্যন হ'ব এইজন মোৰ লগৰজন, এওঁৰে বিয়া আছে। সাজি কাচি আছে পূৰা ধুনীয়াকৈ। মহেশ ভূমি চেয়াৰ নাম। হালধি লগাইছে, তাক আজি হালধি লগাইছে পূৰা। কিমানে কৈ দিয়া কি ক'ম ৰ'ব, বিয়াৰ আৰু আনন্দ টুগুল থুগুল আৰু লগৰ বান্ধৱীবোৰ আহিছে আৰু ভাল লাগিছে আৰু তাতে আৰু কি ক'ম, কাইলৈ আৰু কইনা আনিবলৈ যাম আৰু ক'বলৈ একো নাই আৰু বিয়াখন মাত দিয়া আকৌ চবকে। বিয়াখনক মই সকলো বন্ধু বান্ধৱী আৰু মোৰ বয়োজ্যেষ্ঠ দাদা আৰু সকলোকে মই নিমন্ত্ৰণ কৰিলোঁ মোৰ বিয়ালৈ আহিব বুলি মই আশা ৰাখিলোঁ। ঠিক আছে, ঠিক আছে। কিমান মানুহ হ'ব ইয়াত? আমাৰ ইয়াত মেক্সিমাম 1200 বা 1500 মানুহ হ'ব। ঠিক আছে, ঠিক আছে। হেল্ল' গাইছ, মজা ফূৰ্তি কৰি আছোঁ আমি। আপোনালোকে আহিব বিয়া খাবলৈ, নিমন্ত্ৰণ জনাইছোঁ। মোৰ লগৰ বিয়া একদম মজা লাগিছে আৰু বঢ়িয়া লাগিছে।